কিবা হ'ল না মানুহ So hello guys and welcome back to my YouTube channel. So আপোনালোকে কেনেকৈ আছে কমেণ্ট কৰি একবাৰ জনাব। তো গাইজ ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে ব্লগ আনি থাকিম। তো আৰু ক'ৰবাত যা প্লেন আছে বহুত জেগাত মানে মোৰ লাইচেঞ্চখন মানে পূৰা অহা নাই, অকল ৰাণাখন আছে। মানে লাইচেঞ্চখন আহিলে পূৰা জেগা দুটা জেগাত যাম আৰু ট্ৰেইনিং কৰি ৰাখিছোঁ। তো আপোনালোকে অলপ ছাপৰ্ট কৰিব মোক গাইজ। তো বন্ধুসকল টেম্পুৰ পিছফালে যাব মোক একদম ভাল নালাগে। তো যেতিয়া ৰখাই দিয়ে দেখোঁ ঘূৰকৈ হাত। তো গাইজ এতিয়া আমি গছলা থানা পালোঁ। এতিয়া মালিকৰ ফালে অলপ গৈ আহোঁ, চাওঁ কি হয়। কিবা হ'ল গাইজ, কিবা হ'ল না মানুহ So guys, cycle আৰু বাইকৰ এক্সিডেণ্ট হৈছে মানে। আৰু এটা চাইকেলবিলাক মাৰিছে বোলে। তো আপোনালোকে চাব পাৰে গাইজ কিমান মানুহ ভিৰ হৈ গৈছে। ওলাও বেছি লাগি নকৰাৰ পৰা মানুহ বেছি হৈ গৈছে। অলপ গাড়ীগিলা অলপ চাই চিন্তি চলাব লাগে। কোনোবা ঘপ ঘপকৈ ফালি আহে ন, আমিতো অলপ ভালদৰে চলাই দিওঁ। বা বেলেগে যদি কিবাকৈ চলাই তাই কি কৰিম নহয়, অলপ ভালদৰে চলাব গাড়ীগিলা গাইজ। এই চাওক ৰং চাইডে আহিছে কিনে বিনা হেলমেট। বন্ধুসকল এতিয়া আমি মালিক আহি পালোঁ। এতিয়া আগৰ ফালে অলপ যাই আহোঁ আৰু কি হয় কি নহয় চাওঁ। আপোনাৰ এক্সিডেণ্ট যেতিয়া য'ত হৈ যাব পাৰে, সেইকাৰণে আপুনি য'ত যাব ছিগনেল দিব আগৰ পৰা। চ' গাইজ আগৰ ফালে অলপ কাম আছে মানে, আৰু নতুন নতুন ভিডিঅ' আহিব আপোনালোকে চাব গাইজ। তো আজি ৰাতি মানে মই লগ পাম আপোনালোকৰ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই, জয় অসম।